হেল্ল' এভৰিৱান আপোনালোক সকলোকে মই এটি অন্য ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমাৰ হুঁচৰি গোৱাৰ খানা আছে, তালৈ আহিছোঁ। আহি পাই প্ৰথম চাহ খাই ল'লোঁ আৰু এইফালে আমাৰ মইনাবাই চিকেন বনোৱাত লাগি গৈছে আৰু পাপুদা আৰু মামীয়ে মিলি পেলাই হাঁহৰ মাংস বনাই আছে আৰু আমি ওচৰতে বহি চাই আছোঁ। আমাৰ টিকলিজনী অকলে বহি বহি এইফালে মোবাইল চাই আছে আৰু মাংস হোৱাৰ পাছতে বেঙেনা পুৰিবৰ কাৰণে দিলে আৰু ভিতৰত বৌয়ে পাপৰ ভাজি আছে। হুঁচৰি গোৱা দিনকেইটা বৰ ভাল লাগিছিলে। আকৌ এবছৰৰ পিছতহে এইকেইটা দিন ঘূৰি আহিব। মুনু আৰু বৌয়ে মিলি পেলাই ভিতৰত চাটনি বনালে, কচু চাটনি, তিলৰ চাটনি। এতিয়া ভাত খাবৰ কাৰণে হ'ল আমাৰ। এইফালে বাঢ়িছে ভাত। প্ৰথম সৰুখিনিয়ে খাই লৈছে আৰু লগতে আমিও সিহঁতৰ লগতে খাই ল'লোঁ। খাই হোৱাৰ পাছতে ইহঁতে আকৌ পাৰ পুখুৰী খেলাত লাগিলে। এতিয়া ডাঙৰখিনিয়ে খাব লৈছে। তেতিয়াহ'লে আপোনালোকক আকৌ লগ পাম। বাই।